মই এতিয়া বিশ্বজিৎ গগৈৰ ওচৰত আছোঁ। বিশ্বজিৎ গগৈ সুধিব বিচাৰিম মই, যিহেতু এতিয়া ৰাজীৱ শদিয়াৰ বিষয়ে গোটেই মানে অসমতে বৰ্তমান খবৰটো বিয়পি পৰিছে, যিহেতু তোমাৰ ওচৰতো খবৰটো আহিছে, তুমি ৰাজীৱ দাৰ বিষয়ে কি ক'বা? মানে তোমাৰ কেনেকুৱা অনুভৱ হৈ আছে এতিয়া? হয়, ৰাজীৱ শদিয়া খুৰাৰ মই খবৰটো পাই বহুত আৱেগিক অনুভৱ কৰিছোঁ আৰু তেখেতৰ মই গানবোৰ গাই থাকোঁ আৰু তেখেতৰ লগত মই যোগাযোগো কৰিছিলোঁ আৰু তেখেতে মোক এনেকৈ মেছেজো দিছিলে, তুমি ভালকৈ আগুৱাই যোৱা ভাইটি বুলি। আৰু তেখেতৰ লগত মই কথাও পাতিছিলোঁ আৰু তেখেতৰ লগত গীত গাম বুলি ভাবিছিলোঁ, কিন্তু গাব নাপালোঁ। কিন্তু অসমবাসী ৰাইজক মই এটাই অনুৰোধ কৰিছোঁ যে তেওঁৰ পৰিয়ালক সহায় কৰে যেন চৰকাৰৰ তৰফৰ পৰা, আৰু তেখেতে য'ত আছে ভালে কুশলে থাকক আৰু তেখেতৰ আত্মাৰ শান্তি লাভ কৰক। এয়াই মোৰ আছিল ক'বলগীয়া, একো নাই। লগত বিশ্বজিৎ গগৈৰ দেউতাও আছে, তেওঁকো মই দুআষাৰ সুধিম। এয়া আপুনি কি ক'ব? সঁচাকৈ দুখ লগা কথা, তৎকালীনভাৱে যে শদিয়াত ফিলৰ বাৰীত গান পৰিৱেশন কৰি থাকোঁতেই যে পটককৈ ঢলি পৰিলে, যে মানুহজন সঁচাকৈ অসমৰ জাতিৰ মাটিৰ কাৰণে তেওঁ গীত গাইছিল, যে ইমান সুন্দৰভাৱে গীত গাইছিল, তেনেকুৱা এজন মানুহ আমি আকৌ পাম নেপাম, এইটো আমাৰ কিন্তু অসমবাসীৰ কাৰণে বৰ চিন্তনীয় বিষয়। যিহেতু মোৰ মানে ক'বলগীয়া এইটোৱেই যে আজি তেখেতে মোৰ পুত্ৰৰ লগত বিশ্বজিৎ গগৈৰ লগত ফেচবুক ইউটিউবত তেখেতে গীত চাই, গীতবিলাক পোৱাৰ পিছত তেখেতে আমাক মেছেজ দিছিল, বিশ্বজিৎ ভাইটি তুমি আগুৱাই যোৱা আৰু তুমি মোৰ গীত গাই থাকিবা। গতিকে আৰু আজি তেখেত নাথাকিলেও মই বিশ্বজিৎক আচলতে গীত গাই থাকিব দিম, সেয়া মোৰ অসমৰ কাৰণে অসমৰ ৰাইজক মই অনুৰোধ জনাম আৰু চৰকাৰক অনুৰোধ জনাম মই যে তেখেতৰ পৰিয়ালটিক যে অসম চৰকাৰে যেন ভালদৰে সুৰক্ষিত কৰি তোলক আৰু সেই 6 বছৰীয়া শিশুটোক আৰু ৰাজীৱ শদিয়াৰ যি মানে তেখেতৰ পত্নীক আমি অসমৰ ৰাইজে বা চৰকাৰৰ তৰফৰ পৰা কিবা সুবিধা কৰি দিয়ে যেন মই তাৰে কামনা কৰিছোঁ। ধন্যবাদ। বিশেষকৈ আমি দীঘলীয়া নকৰোঁ, আৱেগিক হৈছে সকলোৱে, দুখ প্ৰকাশ কৰিছোঁ আমি। চিৰদিনৰ কাৰণে হৃদয়ত ৰাখিম ৰাজীৱ শদিয়াক। ইয়াকে কৈ ভিডিঅ'টো সামৰি দিওঁ ইয়াতে। ধন্যবাদ।